নমস্কাৰ। চিকু কাইলৈ স্কুল যাবি নাই? যাব লাগিব পিকু। পিছে কথা এটা হ'ল নহয় চিকু আৰু পিকু, আমাক মানে কালি ল'ৰা দুটা মানে দম দিলে। আজি স্কুলত মানে সিহঁতে আমাক মাৰিম বুলি ধমকি দিছে। এতিয়া কি কৰোঁ ভাবিয়ে পোৱা নাই। কোনে দম দিলে বা তোক? সেইকেইটা নামকেইটা কচোন ভাই ভালকে। কোননো সেইকেইটা নামকেইটা কি ক? এটাৰ নাম কপাহগা, এটাৰ নাম মিটেঙা, এটাৰ নাম কণী। সেই গৰচুকেইটা সেইকেইটা ভাল ল'ৰা নহয় দেই। এইটো পাংগালটো বেয়া হৈছে নেকি এনে? কি এতিয়া পাংগাৰ কথা কৈছ? ইয়াক দম দিছে, আজি মাৰিম বুলি ধমকি দিছে, আৰু ইয়াত পাংগাৰ কথা আছে নি? আজি কাম এটা কৰোঁ, গোটেইকেইটাই আমাৰ নালিয়া দাৰ ঘৰলৈ যাওঁ, আৰু নালিয়া দাৰ ঘৰত গৈ মেলি কওঁগৈ, আৰু পাতেদাও কওঁগৈ আমাক মানে স্কুলে লগতে যাম, আৰু সিহঁতক কিখনো ধমকি দিছে সুধিমগৈ। ঠিক কথা কৈছ। ব'ল এতিয়া আমি নালিয়া দা আৰু পাতেদাহঁতৰ ঘৰৰ পৰা আহোঁগৈ। তেতিয়াহ'লে দেৰি কৰি লাভ নাই, ব'ল নালিয়া দা আৰু পাতেদাহঁতৰ ঘৰলৈ যাওঁ। স্কুলে যাব হ'ব এতিয়া, 7:13 হ'লেই। তেতিয়াহ'লে ব'ল সোনকালে ব'ল। ভাইহেত, কালি আমি সেই ল'ৰাকেইটাক দম দি অলপ বেয়া কাম কৰিলোঁ নে কিয়েনে? আৰে ভুতু, সেইকেইটাক আমি কি দম দিয়া, এইকেইটাক মাৰিয়ে পঠিয়াব লাগিছিলে। সিহঁতে চালা কেনেকৈ ইমান পঢ়ি নম্বৰ পাব পাৰে? আমি দেখোন ইমান নম্বৰ নাপাওঁ হে। সিহঁতে আমাতকৈ সৰহ নম্বৰ কিয় পাব? সেইকাৰণে আমি সিহঁতক মাৰিয়ে পঠিয়াব লাগে। সিহঁতক আমি ভাল দম দি পঠিয়ালোঁ, ভাল নচলোঁ বুলিহে, নহ'লে। ভাইটো ঠিক কথা কৈছ। ভুতু, ইমান ভয় পাদৰ নহ'বি। তই আমাৰ লগত আছ, আমাৰ লগত থাকিলেতো কোনো একো কৰিব নোৱাৰে। ভাই, স্কুল যাওঁনে? স্কুলৰ পৰা আহোঁগৈ বৈ। স্কুলত এইকেইটা আজি আকৌ যদি লগৰ লৈ আহে তেতিয়া কি হ'ব? আমিকেইটা ভালকৈ থাকিব লাগিব ন, সিহঁতক টক্কৰ দিবৰ কাৰণে। ঠিক কথা কৈছ ভাই তই। ব'ল আজি আমি টক্কৰ লেনা হে ভাই, টক্কৰ। সিহঁতি যদি স্কুল আহে সিহঁতক আজি চালা কালা খুৱাই দিম। ব'ল বাহেত, ব'ল স্কুললৈকে যাওঁ। পাতেদা ঘৰত আছেনে? মাত বোল অহা নাই দেখোন ভিতৰৰ পৰা। পাতেদা ঘৰত আছেনে নাই নে? মই ডাঙৰকৈ মাতি চাওঁ অকণমান। পাতেদা, পাতেদা। ভাইটিহঁত, তোমালোকে ইয়াত যে স্কুল যাব হোৱা নাই নি তোমালোকৰ? ভাইটিহঁত, কিবা কাৰণত আহিলা নি তোমালোকে? নালিয়া দা আৰু পাতেদা দুয়োজন লগতে আছেনে? কথাটো মানে এনেধৰণৰ নালিয়া দা আৰু পাতেদা, কালি আমাৰ স্কুলৰ দুটামান ল'ৰাই মানে আমাৰ এই পিকুক মানে দম দিলে, আৰু কৈছে যে কালি দম দি পঠিয়াইছে, আজি কিন্তু তাক মাৰিম বুলি ধমকি দিছে। হয়, নালিয়া আৰু পাতেদা তাক আজি মাৰিম বুলি ধমকি দিছে। সেইকাৰণে আপোনালোক দুজনক বোলো আমাৰ গাইড হিচাপে লৈ যাওঁ বুলি ভাবিছোঁ। নহ'লে যদি আজি আকৌ মাৰি দিয়ে, আমিকেইটাইনো সিহঁতক কি কৰিম? কি সিহঁতে তোমালোকক দম দিছে? সিহঁতৰ নামকেইটা কি? আৰু ব'লা লগতে যাওঁ। সিহঁতক আজি মানে বুজাই দিব লাগিব। তোমাক ইমান কিয় দম দিছে সুধিমগৈ, ব'লা। সিহঁতৰ ইমান সাহস নে আমাৰ গাঁৱৰ ল'ৰাকেইটাক দম দিবৰ কাৰণে? আৰু তোমালোকে একো নকৰিলা যে সেয়ে ভাল কথা। কাকো তেনেকৈ একো নকৰিবা দেই। আৰু এতিয়া ব'লা যাওঁ, আমিও ওলাই লওঁ। তোমালোকে স্কুললৈ ওলাই আহাগৈ যোৱা। হ'ব নালিয়া দা আৰু পাতেদা, আমি ওলাই আহোঁগৈ। ব'ল আমি ওলাই আহোঁগৈ ব'ল। নালিয়া দা আৰু পাতেদা, আমি যাওঁ দেই। যোৱা। নালিয়া, এহঁতক বাৰু কোনে দম দিলে বাৰু? আজি ব'লচোন দুয়োটাই অকণমান কিবা এটা চাই আহোঁগৈ। আগতেও দুবাৰমান দি পঠিয়াইছিলে, কিন্তু মোক মাতিব আহে। মোৰ মানে কামত ব্যস্ত, আজি দুটা কাম নাই, আজি সিহঁতৰ লগতে গৈ আহোঁগৈ বৈচোন। ব'ল পাতে, বৈ। তোমালোককেইটা ওলাই আহিলা, ব'লা যাওঁ ব'লা। পাতেদা ওলাই আহিলোঁ, ব'লকচোন যাওঁ। ইহঁত এই আগলৈ থাকিব চাগে। পাতেদা আৰু নালিয়া দা সেই তিনিটাই ৰখি আছে। তাৰে দুটা দম দিছিলে, এটা দম দিয়া নাছিলে। সি মানে এনেই আমাৰ আগত আছিলে। সেইকেইটা আমাক দম দিয়েকেইটা। নালিয়া দা আৰু পাতেদা সেইকেইটাই আমাক দম দিছিলে। হয় নি? এইকেইটাই নি? তেতিয়াহ'লে আমি সিহঁতৰ লগত কথা পাতোঁ, তোমালোকে স্কুললৈ যোৱা। স্কুলত ক্লাছ কৰিব হ'ল চাগে। তেতিয়াহ'লে আপোনালোকে পাতক, আমি স্কুলত ক্লাছ কৰি লওঁগৈ। ভাইটিহঁত, এইফালে চোৱাচোন। আবে কোন বে তহঁত? কিয় চাব লাগে তহঁতৰ ফালে?
তোমালোকে যে আমাৰ লগত এনেকৈ কথা পাতিছা, মানুহৰ লগত কেনেকৈ কথা পাতিব লাগে তোমালোকক মা দেউতাই শিকোৱা নাই নি সৰুতে? ডাঙৰক কেনেকৈ কথা ক'ব লাগে তোমালোকে নাজানা নেকি? এনেকৈ ডাঙৰক কথা কয়হে। আৰু এটা কথা, তোমালোকে আমাৰ লগৰ মানে আমাৰ গাঁৱৰ ল'ৰাকেইটাক কিয় দম দিছিলা সেইটো কোৱা প্ৰথমে। আৰু তোমালোকৰ এনেকুৱা ব্যৱহাৰ দেখি মই গম পালোঁৱেই তোমালোক যে কেনেকুৱা ল'ৰা হ'বা। আৰু এটা কথা কোৱা, তোমালোকে আমাৰ সেই ল'ৰাকেইটাক কিয় দম দিছিলা সেইটো কোৱা। ব্যৱহাৰ কথা মাৰো বুলি কি আপোনালোকে সেই ল'ৰাকেইটাই পঠিয়াইছে আপোনালোকক? ৰাম ৰাম, সিহঁতে ভয় কৰিলে আমাৰ লগত লাগিবলৈ। আৰে সিহঁতক একো কোৱা নাছিলোঁ, সিহঁতক অকল আমাৰ লগত লাগিবি নেকি বুলি সুধিছিলোঁ। আৰু সিহঁতে উত্তৰ দিলেহেঁতি যে আমাৰ লগত কাজিয়া নকৰোঁ বুলি। আৰু সিহঁতক তেতিয়া ক'লোঁ আমি, তহঁতে মাইকী নেকি বে, আমাৰ লগত কাজিয়া কৰিব নোৱাৰোঁ সেই বুলি ক'লত সিহঁতে গুচি গ'ল। আৰু বাদ দি তাৰ একো কোৱা নাই আমি দেই। তাৰপিছত আপোনালোকে আহিছে, আমাক ভালকৈ ক'ব লাগে ন। আপোনালোকে এই ভাইটি সিহঁতে পেলাই চোৱা বুলি ক'ব লাগে। আৰে পাতে এইকেইটা ক'লা নেকি বে? ইহঁতক আমি কি বুলি কৈছিলোঁ বাৰু প্ৰথমতে? ভাইটি এতিয়া পেলাই চোৱাচোন বুলি কৈছিলোঁ নাই বাৰু? আৰু ইহঁতে কৈছে আমাৰ ল'ৰাকেইটাক একো নকৰে বুলি। আৰে আমাৰ সেইকেইটা এনেও নকৰে, কাৰণ সিহঁতক আমি জানো সিহঁতে যে কাকো একো এনেই জোকাই নলয়। আৰু তোমালোক বুলি নকওঁ আৰু তোমালোকৰ ব্যৱহাৰ দেখি। তোমালোকক বুলি কৈও এতিয়া লাভো নাই, কাৰণ তোমালোকে নিজেই নিজৰ চিনাকিটো দি দিছা। গতিকে তহঁত বুলি কৈছোঁ। তহঁতে বৰ বেয়া মানুহৰ লগত পাংগা ল'লি। এতিয়া তহঁতে তহঁতক দেখুৱাই আছোঁ থেত, আমাৰ লগত লাগিবলৈ আহিছ, পাৰিবি যেন তহঁতে? তহঁতৰ লেখীয়া 3-4টা মানুহ আমি একলাই মানে কণ্ট্ৰল কৰি ল'ম। আৰু বাকীখিনিতো বাদ দে না তহঁতক। আৰে ভাইহেঁত একো নকৰোঁ বে, তহঁতক ধুই পেলাম। মানুহ মাৰিবলৈ বৰ সহজ কথা, কিন্তু তহঁতৰ লেখীয়া সৰু ল'ৰা ছোৱালী আজিলৈকে হাত লগাই পোৱা নাই। কিন্তু আজি বাধ্য কৰাই দিলি যে তহঁতৰ লেখীয়া ল'ৰা ছোৱালীক হাত লগাবলৈ। আৰু প্ৰথম কথা, আমি তহঁতক হাত নলগোৱাৰ আগতে সিহঁতৰ আগত চৰি ক'ব লাগিব। যদি চৰি নকওঁ তেতিয়া তহঁতৰ গাত আমি হাত লগাম। আৰু এতিয়া সিহঁতে ক্লাছ কৰিব গৈছে, সিহঁতে ক্লাছ কৰি আহি লওক। তাৰপিছত তহঁত ইয়াৰ পৰা এক খোজ লৰচৰ নকৰিবি, আমিও নকৰোঁ। আৰু তহঁতে যে কৈছ আমাৰ লগত লাগিব পাৰিম নেকি বুলি। আৰে ভাইহে, তহঁতি বহুত ডাঙৰ মানুহ, তহঁতি বহুত ডাঙৰ হ'লি। তহঁতৰ লিখাৰ লগত আমি লাগিব নোৱাৰোঁ। চৰি, আমাৰ ভুল হৈ গৈছে, আমাক ক্ষমা কৰি দিবি দেই। তহঁতৰ লিখীয়া ডাঙৰ মানুহৰ লগত আমি লাগিব নোৱাৰোঁ। পিছে এটা কথা, সিহঁত আহি লওক ক্লাছ কৰি। এইজনে যি কৈছে সেইষাৰ কৰিম। যদি তহঁতি নকৰ তেতিয়া তহঁতৰ লগত লাগিম। অ'কে, পাৰিবি নহয়? সাজু হৈ থাক। আৰে সিহঁতলৈ ৰখিব লাগে নেকি? এতিয়াই লাগিব লাগে। সিহঁত আৰু 2 ঘণ্টা ৰখিব, 2টা ক্লাছ কৰিব। তাৰপিছত জিৰণি পাব, জিৰণি বেলত আহিব। তেতিয়ালৈকে ভাই আমাৰ হাতৰ খজুৱতি মৰি যাব, মালৰ নিচা ফাটি যাব। তেতিয়ালৈকেতো আমি ৰখিব নোৱাৰিম ন। তহঁতে এতিয়াই মাকৰ ফেচলা কৰ। আমি সিহঁতকতো মৰিবলৈও মানে ক্ষমা নোখোজোঁ। আমি লাগিলে লাগিম তহঁতৰ লগতে। তহঁতৰ লিখাটো আমি এনেই বগৰাই দিম। সিহঁতক বাদ দে, এতিয়াই ফেচলা হৈ যাওক। এই কি কৰিবি, মোৰ মানে ইহঁতক মাৰো লাগিছে। কি কৰ? আৰে ভাই, শুনিলিয়ে দেখোন তই নিজে। সিহঁতে সিহঁতৰ আগত ক্ষমা নোখোজোঁ বুলি কৈছে, কিন্তু এতিয়া ভাই সিহঁতক নোকোৱাকৈ আমিতো মাৰিব নোৱাৰোঁ। সিহঁতক আঁঠুকৰাই লৈ 2 চাত দি দিওঁ আহ। সেইটোকে কৰা যাওক। ইহঁতক ইভাগে নেমাৰোঁ। সিহঁতকতো ইমান সৰু ল'ৰাটোকনো কেলৈ মাৰোঁ? সিহঁতকে সেই আঁঠুকৰাই লৈ 2 চাত দিওঁ আৰু কলা ফুলোতে, তাৰপিছত ঘৰলৈ পঠিয়াই দিওঁ আৰু। নাহেত 2টা ক্লাছ কৰিব হৈছেহে, আৰু এটা দেখোন আছেই। এই নালিয়াদা আৰু পাতেদাহঁতে কি কৰিছে এতিয়া সিহঁতৰ লগত? যি কৰিব ভালে কৰিব, নাজানো নেকি নালিয়াদা আৰু পাতেদাক? যি কৰিব চবৰ কাৰণে ভালে কৰে। আৰু আপোনালোকেও যদি চাবলৈ বিচাৰে আমাৰ নালিয়াদা আৰু পাতেদা সিহঁতক কৰিলে কি, গতিকে ৰ'ব লাগিব নেক্সট পাৰ্টলৈ। আৰু নেক্সট পাৰ্টলৈ ৰ'বলৈ হ'লেতো আপোনালোকে জানেই কি কৰিব লাগে। চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাষতে থকা নটিফিকেশ্যন বেলটো দবাব, আৰু মানে বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰিব, এটা লাইক কৰিব, এটা কমেণ্ট কৰিব। আজিলৈ আহিছোঁ, নেক্সট পাৰ্ট চাবলৈ সকলোৱে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই গাইজ। বাই বাই।